হাই হেল্ল' নমস্কাৰ ৰাইজ। ভিডিঅ' বনাওঁ নবনাওঁ এনেকৈ দুদিনমানৰ পৰা ভাবি আছিলোঁ, কিন্তু মা মাত দেই নহয় আজি ভিডিঅ' নবনা নেকি, সেইকাৰণে কেমেৰাটো আৰু হাতত তুলি লওঁ। যিমান যি হওক ভিডিঅ' বনাই বনাই এতিয়া কিবা এটা নিচাৰ দৰে হৈ গৈছে আৰু ভিডিঅ' নবনালে ভাল নালাগে। আৰু ৰাতিপুৱা একো খোৱা নাছিলোঁ, পানী খাইছিলোঁ আৰু গাখীৰ কিনি খাই ল'লোঁ। মানে আজি বহুত কাম আছে, কৈ আছোঁ চাই থাকিব একফালৰ পৰাই। ভালকৈ সাজি কাচি ওলছিলোঁহে দেখছে নাই বৰষুণ, ৰেইনকোটটো পিন্ধিব লগা হ'ল। এবাগে তপলা মানে ক'ৰবাত যাব ওললি মানে মনা এখন থাকবয়ে। আৰু বাগে আহি পালোঁ বাইদেউহঁতৰ ঘৰ, সেইটো বাইদেউ আৰু মাকো ৰাস্তাৰ পৰাই লগৰ আপী এটাৰ ঘৰৰ পৰা ৰেইনকোট আনি পিন্ধাই দিছোঁ। তাৰমানে মই আহিছোঁ একদম ৰেইনকোট মাৰি মা যদি ভিজি ভিজি মনটো কিমান বেয়া লাগব ন, সেইকাৰণে মাক এনেকৈ লৈ আহিছোঁ। আৰু বাইদেউহঁতৰ কাৰণে কি আনিছোঁ দেখিছেনে, সিদিনা যে কল পাইছিলোঁ তাৰে 2 কল, তাৰপিছত আছে নেমু আছে, আনাৰস আছে আৰু গাখীৰ আছে। আৰু মাক চাওকচোন এবাৰকে পেংগুইন দেখা আছে পেংগুইন। আৰু এবাকে মই যিহেতু একো খোৱা নাছিলোঁ, আম দেখা পাই বাইদেউহঁতৰ ঘৰত আম খাই দিলোঁ। ভোক লগা নাই বাৰু, মন্দিৰত যাম মই ইয়াৰে পিছত, চাই থাকিব কৰ মন্দিৰত যাই আছোঁ। আৰু এই মন্দিৰৰ কাইলৈ অলপমান মানে মই চাকি তাকি কিনি ল'লোঁ, মানে মোৰ একেদিন দিনকাল বহুত বেয়া, সেইকাৰণে বোলো হনুমান মন্দিৰত আহোঁ। আৰু মোক আহিবও দিছিল, চাইছিলোঁ মই মোৰ মানে ভাগ্যখন, তো দিন মোৰ বহুত বেয়া চলি আছে, সেইকাৰণে হনুমান মন্দিৰত আহিলোঁ। আৰু এতিয়া আহিলে মোৰ বহুত ভাল লাগে, বহুত ভাল লাগে একদম। আৰু আহি পালোঁ নলবাৰী মেডিকেল, নলবাৰী ডাইৰেক্ট নলবাৰী আহি পালোঁ। বৰষুণ বতৰ, ঘৰৰ পৰাই বৰষুণ পাইছোঁ, হ'লেও আহিছোঁ। মাৰ অলপমান বেমাৰটো বেছি হৈ আছে, উপায় নাই আহিব লগা হৈছে, সেইকাৰণে মাক লৈ আহিলোঁ। ঘৰৰ পৰা বৰষুণ পাইছোঁ একদম। আৰু বাকী মাহ আমি একটাকে ধৰিছে, মানে ভিজি ভিজি আহিছে না যিমান যি হ'লেও। তাৰপিছত আহিলোঁ আমি আৰোগ্যত মাৰ মানে কেইটামান পৰীক্ষা কৰিব দিছিল, তাতে ব্লাডটো লৈ আছে। আৰু ইয়াতে পৰীক্ষা কৰা মানি আমি আহিলোঁ পৰঠা খাব। আৰু ই তাৰে কাষতে আছিল, মানে আৰোগ্যৰ ওচৰতে আছিল এখন হোটেল। ইমান বস্তু দিছে চাওকচোন, আৰু পৰঠাখন ভাই কি ডাঙৰ পৰঠা দিছে, 30 টকাত মানে বহুত একদম মানে মজা আৰু। তাৰপিছত এই মামাহঁতৰ ঘৰত আহি গল্লা নিমকি এনেকৈ ছাগালৈ থৈছে মোৰ মামা, সৰু মামা। আৰু মায়ে বাগে আঞ্জা কাটি দিছে, মানে মামী ঘৰত নাই, মামী কিবা শিক্ষা যাই আছে। আৰু ভাত খালোঁ নেকি, মানে পেটত ভাত ধৰা নাই, দুটামান খাইছোঁ নহ'লে বেয়া হ'ব নহয়। আৰু পৰঠাখন খাই একদম পেট ভৰ্তি হৈছিল। আৰু আমি আহিলোঁ আৰোগ্য গেলি মানে ৰিপৰ্ট কেইটা নিবাৰ কাৰণে, 3টা বাজি গৈছে। দিনটো আজি বহুত কষ্ট হৈছে একদম। তাৰপিছত এই ৰিপৰ্ট লৈ আৰু আহিলোঁ ডক্টৰ তাতে, নিপেন ডক্টৰ তাতে মাক দেখাই আছোঁ। আৰু তাৰ পৰা আহিলোঁ বাইদেউহঁতৰ ঘৰত, মানে য'তে গুলোক দেখা নাছিলোঁ, তাই স্কুলত গৈছিল। আৰু তাই দেখছে না একদম টোপনিত মানে লাল কাল, মই আহি কিনে তাইক উঠাই আছোঁ অলপমান। আৰু মই অহা দেখা পাই তাইও উঠি কিনে চকলেট দিলোঁ, চকলেট খালা। আৰু কি বুলি ক'ম, তাই মোৰ একদম কলিজা হয় কলিজা, সেই চাওকচোন অলপকৈ চকু দুটা মেলিকে চাই আছে। তাইক মই কিমান ভাল পাওঁ, তাইক দেখা নাপাওঁ কাৰণে আৰু ইতা একবাৰ আহিছোঁ। এই গধূলা হৈ গৈছে, ঘৰ পতে 7টা বাজি গৈছে। আৰু এই চকলেট খাইছে, তাইৰ কাৰণে চকলেট আনিছোঁ, তেতিয়া চকলেট অনা নাছিলোঁ একো। আৰু চাওকচোন আমি যাব হ'লে সদায় তাইৰ মনটো মাৰা। আৰু ঘৰত আহি পাইছোঁ আমি 7টামান বজাত। আৰু আজি গৈছিলোঁ আমাৰ বস্তিত আম পাৰবা, এইয়া আম গোটেইকেইটা খাই আছোঁ আমি বহি কিনি। এক মাখা কাটছোঁ, চুনু আছে, টিকলি আছে, দেউতা আছে, মই আছোঁ। এই তাইক চাচোন, আমাৰ মৰম লগা আপিটো এইটো টিকলি। তাৰপিছত এই বাগে এটা আলজাবৰা আছে, চুলি চাবচোন তাৰ, এই মানুহৰ মুখখন দেখা নাপায়। আৰু বাকী আম খাই আছোঁ, ইমান আম পাতছোঁ মানে খাই খাই একদম পেটৰ বিষ উঠি গৈছে। আৰু